আমাৰ দেশত ৰাজ্যসভাৰ 1 মিনিটৰ প্ৰচিডিঙৰ খৰচ হৈছে 2.5 লাখ টকা। আজি আমাৰ অসমত ৰাজ্যসভাৰ নিৰ্বাচন চলি আছে আৰু কিছু সময় পিছত হয়তো ৰেজাল্ট ওলাব আৰু দুটা এমপি ৰাজ্যসভালৈ গুচি যাব। আমাৰ দেশত দুই ধৰণৰ আপোনাৰ পাৰ্লিয়ামেণ্ট চলে। এটা হৈছে লোকসভা, যিটো আমি আৰু আপুনি ডাইৰেক্ট ভোট দি আমি এমএলএ নিৰ্ণয় কৰোঁ, আৰু এটা হৈছে ৰাজ্যসভা, যিটো আমি আপুনি নিৰ্ণয় নকৰোঁ। আমি আপুনি ভোট দিয়া বিধায়কবিলাকে এমএলএবিলাকে ভোটটো ডেলিগেট কৰি এমপি বনাই সেইটোক ৰাজ্যসভালৈ পঠিওৱা হয়। 1 মিনিটৰ 2.5 লাখ টকা খৰচ কৰি আমাৰ দেশত দুই ধৰণৰ পাৰ্লিয়ামেণ্ট কিয় চলাব লাগে? এই প্ৰশ্নটো মই প্ৰায় 7 বছৰমান আগতে যেতিয়া গ্ৰেজুৱেশ্যন পঢ়ি আছিলোঁ তেতিয়া মই নিজকে সুধিছিলোঁ। কোনো এনচাৰ নোপোৱাত মই যেতিয়া পঢ়ি আছিলোঁ, আইন যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া এই কথাটো আমাৰ শিক্ষাগুৰুসকল, আমাৰ কলেজৰ প্ৰিন্সিপাল আৰু বহুত বিজ্ঞ মানুহক সুধিছিলোঁ। মই এনচাৰ নিশ্চয় পাইছিলোঁ, কিন্তু ছেটিছফেক্টৰী এনচাৰ মই আজিলৈকে পোৱা নাই। মই বহুত ঠাইত এই প্ৰশ্নটো সুধিছোঁ যে আমাৰ ভাৰতবৰ্ষত দুই ধৰণৰ পাৰ্লিয়ামেণ্ট কিয় চলিব লাগে? ৰাজ্যসভা নোহোৱাকৈ আমাৰ লোকসভাটো চলিব নোৱাৰে নেকি, বা আমাৰ দেশখন চলিব নোৱাৰে নেকি, বা ৰাজ্যসভাই আমাৰ দেশত কি এটা ইম্পেক্ট কৰি আছে, কি এটা মানে ইম্পৰ্টেঞ্চটো কি, সেই প্ৰশ্নটো মই আজি আপোনালোকলৈ কৰি আছোঁ। যদি আপোনালোকে জানে, আপোনালোকে নিশ্চয় মোক এই প্ৰশ্নটোৰ উত্তৰ দিব বুলি আশা কৰিলোঁ। চাওক, আমাৰ দেশত আপোনাৰ আইন এটা কোনে বনায়? আইন বনায় আপোনাৰ পাৰ্লিয়ামেণ্টে আইন বনায়। এইটো আমি আপুনি সকলোৱে গম পাওঁ। আইনটো প্ৰথমতে আপোনাৰ লোকসভাত উত্থাপন কৰা হয়। বিলটো লোকসভাত পাছ হোৱাৰ লগে লগে বিলটো পঠিওৱা হয় ৰাজ্যসভালৈ। ৰাজ্যসভাত যেতিয়া বিলটো পাছ হয়, ৰাজ্যসভাৰ পৰা পঠিওৱা হয় আপোনাৰ প্ৰেচিডেণ্টৰ ওচৰত। প্ৰেচিডেণ্ট মানে ৰাষ্ট্ৰপতিয়ে যেতিয়া চহী কৰি দিয়ে, তেতিয়া বিলটো আইনত পৰিণত হৈ যায়। এনেকুৱাকৈ মই আৰু আপুনি চবেই পঢ়িছোঁ। কিন্তু মষ্টলি কেছত 70% কেছত এনেকুৱা হয় যে লোকসভাই যিটো বিল পাছ কৰিছে, সেই বিলটো ৰাজ্যসভাই ডিছকাছে নহয়, বা ডিছকাছ হ'লেও ৰাজ্যসভাৰ সেইখিনি অথৰিটি নাই, সেইখিনি পাৱাৰ্ছ নাই যে লোকসভাই উত্থাপন কৰি দিয়া বিল, লোকসভাই পাছ কৰি দিয়া বিল ৰাজ্যসভাই বিৰোধ কৰিব। যদিও বিৰোধ কৰে, সেই বিৰোধত জিৰ' এফেক্ট হয়। মানে বেছিভাগ ক্ষেত্ৰতে লোকসভাই যিটো বিল পাছ কৰিছে সেইটো আইনত পৰিণত হ'বই হ'ব। যেনেকুৱা দেশ এখন চলাবলৈ হ'লে আপোনাৰ মষ্টলি আপোনাৰ প্ৰধান বিলটো হৈছে আপোনাৰ ফাইনেন্স বিল। ফাইনেন্স বিলটো কি কৰে? লোকসভাক সোধাই নহয়, ৰাজ্যসভাক সোধাই নহয়, লোকসভাতে ফাইনেন্স বিলটো উত্থাপন হয়। ফাইনেন্স বিলটো লোকসভাতে ডিছকাছ হয়, লোকসভাতে পাছ হয়। কেৱল আপোনাৰ পৰামৰ্শৰ কাৰণে যে আপোনালোকৰ যদি কিবা কৰিবলগীয়া আছে, কিবা চেঞ্জেছ কিবা বিচাৰে, আপোনালোকে কেৱল ৰিকমেণ্ডেশ্যনৰ কাৰণে আপোনাৰ ৰাজ্যসভালৈ পঠিওৱা হয়। যদি ধৰক এনেকুৱা হয় যে ৰাজ্যসভাৰ সেই বিলটো ভাল নালাগিল, ৰাজ্যসভাই সেই বিলটোৰ বিৰোধ কৰিলে, সেই বিৰোধত একো আহে নাযায়, মাত্ৰ 14 দিন সময় আছে। সেই 14 দিনৰ ভিতৰত ৰাজ্যসভাই এই বিলটোৰ ওপৰত, ফাইনেন্স বিলৰ ওপৰত কিবা এটা কমেণ্ট দিব লাগে, নিজৰ অভিমত জনাব লাগে। যদি ধৰক নেগেটিভত জনালে ৰাজ্যসভাই যে আমি লোকসভাই উত্থাপন কৰি দিয়া ফাইনেন্স বিলত আমি এগ্ৰী নহওঁ, তথাপি একো নহয়। 14 দিন পিছত এইটো ধৰি লোৱা হ'ব, এজিউম কৰা হ'ব, প্ৰিজিউম কৰা হ'ব যে লোকসভাই পাছ কৰি দিয়া বিল ৰাজ্যসভাই একচেপ্ট কৰি লৈছে। অথচ প্ৰেক্টিকেলি কিন্তু ৰাজ্যসভাই সেইটোৰ বিৰোধ কৰি আছে, কিন্তু এইটো ধৰি লোৱা হ'ব যে ৰাজ্যসভাই এইটো পাছ কৰি দিছে 14 দিন পিছতে। তাৰমানে অথৰিটিয়ে নাই, আপোনাৰ ৰাজ্যসভাৰ অথৰিটিয়ে নাই ফাইনেন্স বিলত লোকসভাই পাছ কৰি দিয়া ফাইনেন্স বিলৰ বিৰোধ কৰাৰ। দ্বিতীয় কথা, কিছুমান ক্ষেত্ৰত ৰাজ্যসভাৰ পাৱাৰ্ছ আছে, কিন্তু যিটো আপোনাৰ কনষ্টিটিউশ্যনেল প্ৰভিজন, কনষ্টিটিউশ্যন কিবা এমেণ্ডমেণ্ট কৰিব লাগে, কিবা চেঞ্জেছ কৰিব লাগে, সেইটো ক্ষেত্ৰত বা অৰ্ডিনাৰী বিলৰ ক্ষেত্ৰত লোকসভাৰ পাৱাৰ্ছ আছে, ৰাজ্যসভাৰ পাৱাৰ্ছ আছে। কেৱল এইটোৱেই ৰাজ্যসভাৰ পাৱাৰ যে অৰ্ডিনাৰী বিল বা আপোনাৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টত ৰাজ্যসভাই মাত মাতিব পাৰে। এতিয়া কি হ'ল, আপোনাৰ প্ৰেক্টিকেলি যিটো আপোনাৰ চৰকাৰৰ লোকসভাত যিটো চৰকাৰৰ মেজৰিটি থাকে, যিটো দলৰ মেজৰিটি থাকে, লাহে লাহে গোটেই আপোনাৰ ভাৰতবৰ্ষতে বিভিন্ন ষ্টেটত বিভিন্ন ৰাজ্যত আপোনাৰ সেই পাৰ্টিৰ আহি যায়, সেই পাৰ্টিৰে আপোনাৰ এমএলএ আহি যায়, সেই পাৰ্টিৰে আপোনাৰ মুখ্যমন্ত্ৰী আহি যায়। যেনেকুৱা বিজেপি আপোনাৰ এতিয়া গোটেই ভাৰতবৰ্ষত লাহে লাহে বিজেপি আহি গ'ল। এটা সময়ত আছিল কংগ্ৰেছ, গোটেই ভাৰতত লাহে লাহে কংগ্ৰেছ আহি গ'ল। চ' প্ৰেক্টিকেলি যদি আপুনি চাব যায় যে লোকসভাত যিটো পাৰ্টিৰ মেজৰিটি আছে, সেই পাৰ্টিৰে মেজৰিটি ৰাজ্যসভাতো লাহে লাহে আহি যায়। কাৰণ ৰাজ্যসভাৰ এমপিবিলাক নমিনেট কোনে কৰে? এমএলএবিলাকে কৰে। আৰু এমএলএবিলাক যেতিয়া আপোনাৰ পাৰ্লিয়ামেণ্টত যিটো পাৰ্টিৰ মেজৰিটি থাকে, লাহে লাহে সেই পাৰ্টিৰে আপোনাৰ বিভিন্ন এছেম্বলিতে মেজৰিটি আহি যায়। চ' প্ৰেক্টিকেলি যদি আপুনি বুজিব যায় যে লোকসভাৰ যাৰ মেজৰিটি, ৰাজ্যসভাত ডেফিনিট তাৰ মেজৰিটি হ'বই হ'ব।
গতিকে ৰাজ্যসভাই বিৰোধ কৰাৰ প্ৰশ্নই নাথাকে। কিন্তু কিছু সময়ৰ কাৰণে হয়তো যেনেকুৱাকৈ যে এবছৰ দুবছৰৰ কাৰণে লোকসভাত মেজৰিটি আছে, কিন্তু ৰাজ্যসভাত এবছৰ দুবছৰৰ কাৰণে সেই পাৰ্টিটোৱে মেজৰিটি গ্ৰহণ কৰিব নোৱাৰে, কিন্তু এটা সময়ত মেজৰিটি লৈ আহিবই সিহঁতে। কিন্তু 2019 চনত কি হ'ল, ৰাজ্যসভালৈকে আকৌ আহি বিজেপিৰে মেজৰিটি হৈ গ'ল। 2019ত আকৌ সেই কেবটো লোকসভাত পাছ হ'ল, ৰাজ্যসভাত পাছ হৈ যায়, বিলটো হৈ গ'ল। চ' মোৰ যিটো প্ৰশ্ন, সেই প্ৰশ্নটো কিন্তু থাকিয়ে গ'ল যে ৰাজ্যসভাই আপোনাৰ কিমান সময় বিৰোধ কৰি ৰাখিব পাৰে লোকসভাক, বা আবার যেটো আপনার বহুত মানুহে উত্তৰ দিয়ে যে বিলটো এমেণ্ডমেণ্টৰ কাৰণে বা বিলটো কিবা পৰামৰ্শৰ কাৰণে লোকসভাই কিবা এটা বিল বনাই দিছে, সেইটোৰ যদি কিবা ভুল ত্ৰুটি আছে সেইটো আপোনাৰ ডিছকাশ্যনৰ কাৰণে বা কিবা এডভাইচ দিয়াৰ কাৰণে ৰাজ্যসভাটো প্ৰয়োজন আছে। চাওক, মই ভাবোঁ যে লোকসভাত আপোনাৰ 545টা MP আছে, 545টা MP, তেওঁলোকেও অলপ কম বেছি জনা বুজা মানুহ, আৰু 545টা আপোনাৰ কোনো এটা দলৰে নাথাকে। চ' 300-400 এটা দলৰ থাকে। চ' তাতে লোকসভাতে আপোনাৰ থাকে, বিৰোধী থাকে, তেওঁলোকে নিশ্চয় আপোনাৰ এডভাইচ দিয়ে, তেওঁলোকে নিশ্চয় কিবা এমেণ্ডমেণ্টৰ কথা কয়, তেওঁলোকে চেঞ্জেছৰ কথা কয়। তো মই ভাবোঁ যিখিনি ৰাজ্যসভাই যিখিনি হয়তো আপোনাৰ এডভাইচ দিয়ে, সেই এডভাইচখিনি আপোনাৰ লোকসভাৰ মানুহেও দিয়ে। গতিকে লোকসভাত এবাৰ যদি সেই এডভাইচখিনি মেজৰিটি পাৰ্টিয়ে নামানে, ৰাজ্যসভাই দিয়া এডভাইচখিনিও কিন্তু নামানে, প্ৰেক্টিকেলি নামানে। মোৰ এই প্ৰশ্ন কৰাৰ উদ্দেশ্য এইটো নহয় যে মই ৰাজ্যসভাৰ বিৰোধ কৰিছোঁ বা ৰাজ্যসভাটো আপোনাৰ অপ্ৰয়োজনীয় বুলি কৈছোঁ, অপ্ৰয়োজনীয় বুলি নিশ্চয় নহয়। মই প্ৰশ্নটো আকৌ কৰি আছোঁ যে লোকসভা নোহোৱাকৈ, ৰাজ্যসভা নোহোৱাকৈ আমাৰ দেশখন চলিব নোৱাৰে নেকি, বা ৰাজ্যসভাৰ স্পেচিয়েল কি আছে ৰাজ্যসভাত। কিছুমান হাস্যকৰ কথা হয়, যিবিলাক ধৰক আপোনাৰ অজিত ভূঞা আমাৰ অসমত পৰা সাংসদ হৈ গ'ল ৰাজ্যসভাত, যেতিয়া কেবটো পাছ হৈ গ'ল, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 19ত পাছ হৈ যোৱাৰ পিছত, কেব হৈ যোৱাৰ পিছত, কংগ্ৰেছ আৰু UDF দলে কি কৰিলে, অজিত ভূঞাক আপোনাৰ ৰাজ্যসভালৈ MP বনাই পঠাই দিলে। বহুত তেওঁলোকে প্ৰেছ মিট কৰিলে আৰু ক'লে যে আমি কেব বিৰোধী এজন ষ্ট্ৰং কেণ্ডিডেটক আমি ৰাজ্যসভালৈ পঠাই আছোঁ কেব বিৰোধ কৰাৰ কাৰণে। অজিত ভূঞা ডাঙৰীয়া ভাল মানুহ, ষ্ট্ৰং মানুহ, ন' ডাউট। বাট বেষ্ট কমেডি এইটোৱে যে আপোনাৰ কেনেকৈ অজিত ভূঞাই কেবৰ বিৰোধ কৰিব। কেবটো হৈ গৈছে, কেবৰ বিৰোধ আপোনাৰ পাৰ্লিয়ামেণ্টতে কৰিব লাগিব। পাৰ্লিয়ামেণ্টৰ পৰা পাছ হৈ গৈছে, ইয়াত আপোনাৰ ৰাজ্যসভাৰ পৰা পাছ হৈ গৈছে, আইন বনি গৈছে। সেই বিলটো কেতিয়া আকৌ লোকসভালৈ আহিব, কেতিয়া আৰু অজিত ভূঞাৰ সন্মুখত আহিব, কেতিয়া আৰু অজিত ভূঞা ডাঙৰীয়া সেই বিলটোৰ ওচৰত আলোচনা কৰাৰ কাৰণে সুযোগ পাব। কোনো দিনে নাহে, কোনো জনমতে নাহে আৰু কেব সম্পৰ্কে, অজিত ভূঞা সম্পৰ্কে। আপোনালোকে 2-3 বছৰ ধৰি চালেই অজিত ভূঞা ডাঙৰীয়া গৈছে পাৰ্লিয়ামেণ্টলৈ, কেতিয়াবা আপোনাৰ কেবৰ ইছ্যুটো আহিছে নেকি। তো কেব আৰু ৰিটাৰ্ণ নাহে, আপোনাৰ কেব হৈ গৈছে। কোনো কনফিউজন আছিল মোৰ, সেইকাৰণে মই এই প্ৰশ্নকেইটা কৰিলোঁ। যদি আপোনালোকৰ উত্তৰ জনা আছে যে কি প্ৰয়োজন আমাৰ যিটো ৰাজ্যসভা, এই ৰাজ্যসভাৰ প্ৰয়োজনীয়তা সম্পৰ্কে যদি মোক জ্ঞান দিব বিচাৰে, মই আপোনাৰ পৰা জ্ঞান ল'বলৈ প্ৰস্তুত আছোঁ। কিবা যদি ভুল ত্ৰুটি আছে ক্ষমা কৰিব। ধন্যবাদ।